নমস্কাৰ বন্ধু-বান্ধৱীসকল, আমাৰ চেনেল ইয়াৰ জব হেল্পাৰলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'টোৰ জৰিয়তে 8 ফেব্ৰুৱাৰী ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছবোৰ আমি আলোচনা কৰিম। তো আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি ইম্পৰ্টেণ্ট কুৱেশ্যনত প্ৰথম কুৱেশ্যনটো হৈছে ইণ্ডিয়াছ ফাৰ্ষ্ট হাইড্ৰজেন ট্ৰেইন ৱাজ এনাউন্সড টু অপাৰেটেড বাই ডিচেম্বৰ 2023। হোৱাট ইজ ইট নেম? কুৱেশ্যনটোত কৈছে যে যি ডিচেম্বৰ মাহৰ পৰা আমাৰ দেশতো হাইড্ৰজেন ট্ৰেইন চলিব বুলি কৈছে, সেই হাইড্ৰজেন ট্ৰেইনখনৰ নাম কি সেইটো সুধিছে। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে বন্দে মেট্ৰ'। যি আমাৰ প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদীয়ে এবাৰ কৈছে যে ডিচেম্বৰ মাহৰ পৰা আমাৰ দেশত হাইড্ৰজেন ট্ৰেইন চলিব, আৰু সেই হাইড্ৰজেন ট্ৰেইনখনৰ নাম হ'ব বন্দে মেট্ৰ' বুলি কৈছে। আৰু ইয়াৰ লগতে আমি জানি থওঁ যে ৱৰ্ল্ডৰ ভিতৰত প্ৰথম হাইড্ৰজেন ট্ৰেইন চলিছে জাৰ্মানীত, আৰু ৱৰ্ল্ডৰ ভিতৰত ছেকেণ্ডখন চলিছে চাইনাত। আৰু এছিয়া মহাদেশৰ ফালৰ পৰা চাব গ'লে চাইনাখন এছিয়াৰ ভিতৰত প্ৰথম হৈছে, আৰু আমাৰ ভাৰতবৰ্ষখন ছেকেণ্ড হ'ব। আৰু ৱৰ্ল্ডৰ ফালৰ পৰা হ'লে আমাৰ ভাৰতবৰ্ষখন 3 নম্বৰ হ'ব। ট্ৰেইন বা মেট্ৰ'ৰ কথা কৈ আছোঁ, গতিকে দুটা মেট্ৰ'ক লৈ ইম্পৰ্টেণ্ট কুৱেশ্যন আছে, সেইকেইটাও আমি ইয়াৰ লগতে এবাৰ ৰিভাইজ কৰি লওঁ। যে আমাৰ দেশৰ ভিতৰত একমাত্ৰ আণ্ডাৰ ৱাটাৰ মেট্ৰ' বনি আছে কলকাতাত, আৰু ডিপেষ্ট মেট্ৰ' বনি আছে পুনেত বনি আছে। এতিয়া নেক্সট কুৱেশ্যনটোলৈ আহোঁ। আজি নেক্সট কুৱেশ্যনটো হৈছে হুইচ ফৰ্মাৰ প্ৰেছিডেণ্ট অফ পাকিস্তান পাছড এৱে ইন ফেব্ৰুৱাৰী 2023। কুৱেশ্যনটো সুধিছে যে ফেব্ৰুৱাৰী মাহত যি পাকিস্তানৰ প্ৰেছিডেণ্টৰ মৃত্যু হৈছে তেওঁৰ নামটো কি? এনচাৰটো হৈছে অপশ্যন ডি, পাৰভেজ মুশ্বাৰফ। আৰু ইয়াৰ লগতে আমি পাকিস্তানৰ কেপিটেল আৰু কাৰেঞ্চিটোও জানি থওঁ। পাকিস্তানৰ কেপিটেল হৈছে ইছলামাবাদ, আৰু কাৰেঞ্চি হৈছে পাকিস্তানী ৰুপি। আৰু পাকিস্তানৰ লগত যি ইণ্ডিয়াই বৰ্ডাৰ শ্বেয়াৰ কৰে, আৰু এই যোনটো বৰ্ডাৰ লাইনটো, সেই লাইনটো হ'ল ৰেড ক্লিফ লাইন। নেক্সট কুৱেশ্যনটো হৈছে হোৱেৰ ৱাজ এছিয়াছ লাৰ্জেষ্ট হেলিকপ্টাৰ ফেক্টৰী অপেন? কুৱেশ্যনটোত সুধিছে যে এছিয়াৰ ভিতৰত লাৰ্জেষ্ট হেলিকপ্টাৰ ফেক্টৰীটো ক'ত অপেন কৰা হৈছে বা ক'ত মুকলি কৰা হৈছে। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে কৰ্ণাটকত। কৰ্ণাটকত ৰিচেণ্টলি আমাৰ প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদীয়ে এছিয়াৰ ভিতৰত লাৰ্জেষ্ট হেলিকপ্টাৰ ফেক্টৰীটো মুকলি কৰিছে, য'ত নেকি কৈছে যে বছৰি 30টাকৈ হেলিকপ্টাৰ তেওঁলোকে প্ৰডিউচ কৰিব বা বনাব। এতিয়া নেক্সট কুৱেশ্যনটোলৈ আহোঁ। নেক্সট কুৱেশ্যনটো হৈছে হুইচ ইণ্ডিয়ান হেজ ওন দ্য গ্ৰেমি এৱাৰ্ড ফৰ বেষ্ট ইমাৰ্জিভ অডিঅ' এলবাম ইন গ্ৰেমি এৱাৰ্ড 2023। কুৱেশ্যনটো সুধিছে যে বেষ্ট ইমাৰ্জিভ অডিঅ' এলবামৰ বাবে গ্ৰেমি এৱাৰ্ড 2023 কোনে পাইছে? ইয়াৰ ভিতৰত শুদ্ধ এনচাৰটো হৈছে ৰিকি কেজ। ৰিকি কেজে এই গ্ৰেমি এৱাৰ্ড 2023 পাবলৈ সক্ষম হৈছে। ইয়াৰ লগতে কৈ দিওঁ যে গ্ৰেমি এৱাৰ্ড হৈ গ'ল মিউজিক ইণ্ডাষ্ট্ৰীত পোৱা চবতকৈ ডাঙৰ এৱাৰ্ড, আৰু ৰিকি কেজেই হৈছে আমাৰ ভাৰতবৰ্ষৰ একমাত্ৰ এনেকুৱা এজন ব্যক্তি যোনে এই এৱাৰ্ডটো 3 নম্বৰ বাৰৰ বাবে পাবলৈ সক্ষম হৈছে। এতিয়া এটা নেক্সট টপিকৰ ওপৰত আলোচনা কৰোঁ, যিটো হৈ গ'ল G20। কাৰণ G20টো এবাৰ আমাৰ ভাৰতবৰ্ষই হোষ্ট কৰিছে, আৰু এই G20টোৰ এবাৰ প্ৰেছিডেঞ্চি ৰোল নিভাইছে আমাৰ ভাৰতবৰ্ষৰ প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদীয়ে। গতিকে এইটো G20ৰ ফালৰ পৰা বিভিন্ন ধৰণৰ কুৱেশ্যন আহিব পাৰে, সেইকাৰণে কি আহিব পাৰে সেই গোটেইকেইটা আমাৰ একেকোবে গোটেইকেইটা চাই লওঁ। প্ৰথম কথা যে এই G20 মানে হৈ গ'ল গ্ৰুপ অফ 20 কাণ্ট্ৰি। ইয়াৰ মিনিংটো হৈ গ'ল গ্ৰুপ অফ 20 কাণ্ট্ৰি। ইয়াৰ আহি যাব পাৰে যে জিৰ মিনিংটো কি? জিৰ মিনিং হৈ গ'ল গ্ৰুপ। এই G20ত ইউৰোপীয়ান ইউনিয়নৰ লগতে 19টা বেলেগ কাণ্ট্ৰি লগ হৈ পেলাই এই G20 হৈছে। আৰু এইবাৰ G20টো হোষ্ট কৰিছে ইণ্ডিয়াই, আৰু প্ৰেছিডেণ্টৰ ৰোল নিভাইছে আমাৰ প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদীয়ে। আৰু এই যোনটো 2023ৰ G20 হৈছে, এইটো 18 নম্বৰ সংস্কৰণ। আৰু এইবাৰৰ G20ৰ মটটো কি সেইটো আহি যাব পাৰে। এইবাৰৰ মটটো হৈছে ওৱান আৰ্থ, ওৱান ফেমিলি, ওৱান ফিউচাৰ। আৰু সংস্কৃতত সুধিলে হৈ যাব বসুদেৱ কুটুম্বকম। আৰু আমাৰ অসমত G20ৰ আণ্ডাৰত ইয়থ 20ৰ মিটিংটো আমাৰ অসমৰ গুৱাহাটীত হৈছে, যিটো 6 ফেব্ৰুৱাৰীৰ পৰা 8 ফেব্ৰুৱাৰীলৈকে হৈছে। গতিকে এইটো আহি যাব পাৰে যে G20ৰ আণ্ডাৰত ইয়থ 20 মিটিংটো কোনখন ষ্টেটত হৈছে বুলি আহি যাব পাৰে। এইটো হৈ যাব গুৱাহাটী চিটিত হৈছে, আৰু এইটো 6 ফেব্ৰুৱাৰীৰ পৰা 8 ফেব্ৰুৱাৰীলৈকে হৈছে। আৰু G20ৰ আণ্ডাৰত এনেকৈ বিভিন্ন ধৰণৰ কুৱেশ্যন আহিব পাৰে, গতিকে আমি এই গোটেইখিনি চাই থোৱাটো ইম্পৰ্টেণ্ট হৈছে। আৰু আজি কাৰেণ্ট এফেয়াৰ্ছত ইমানখিনিয়ে আছিলে। আৰু এনেকৈ ডেইলি কাৰেণ্ট এফেয়াৰ্ছ পাবলৈ, লগতে বিভিন্ন ধৰণৰ জবৰ আপডেট পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। লগতে আপোনালোকে যদি ফ্ৰীতে নিউজ পেপাৰখিনি পাবলৈ বিচাৰে, তেন্তে আমাৰ ডেছক্ৰিপশ্যনত দিয়া টেলিগ্ৰাম চেনেলটোত জইন কৰিব পাৰে।